ইয়ে কৰে ইউটিউব চেনেলৰ এজন ইউটিউবাৰ হয়। এখেতকো আমি ৰাইজৰ আগত পৰিচয় কৰি দিছোঁ। সম্ভৱ আমি অহাকালি দেখাই পাম, ৰেকৰ্ডিং কৰিয়ে আছে। তো আমি প্ৰথমে আমাৰ এছ কুমাৰ হাতক, এখেতক আমাৰ উদযাপন কমিটিৰ সাধাৰণ সম্পাদক দ্বাৰাই আমি এখন বিহুৱানেৰে সম্বৰ্ধনা যাচিছোঁ। আৰু লগে লগে আমাৰ উপদেষ্টা প্ৰাণেশ্বৰ ৰাভাই এন মাজা ইউটিউবাৰক এখন বিহুৱানেৰে সম্বৰ্ধনা যাচিব। ধন্যবাদ থাকিল আটাইকে। আৰু আমি একচুৱেলি দুৰ্ভাগ্যই বুলি ক'ব লাগিব, কাৰণ আমি তেখেতসকলক নিমন্ত্ৰণী হিচাপত মাতিব পৰা নহ'ল। কিন্তু অনাগত দিনত বা অহা বছৰে আমি